হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আহি ইতিমধ্যেই বোকাখাটৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰ এখন শ্মশানশালী, যিখন ৰাধাবাৰী বাগানৰ শ্মশানশালী। ৰাস্তাৰ কাষতে আছে যদিও এয়া দেখিছে এইবিলাক কবৰ, আৰু আপোনালোকক দেখুৱাম ইফালে আছে। কিমান এটা নিজান পৰিৱেশ। ইয়াৰে স্থানীয় দুজনমান যুৱক ইনফৰমেশ্যনত ইয়ালৈ আহিলোঁ। তো তেওঁলোকে সদায় কয় যে আমাৰ ইয়ালৈ আহক, ইয়াতে কেঁচুৱাৰ কান্দোন শুনা পোৱা যায়, মাইকী মানুহ এজনী বিচৰণ কৰি ফুৰে। এতিয়া সময় প্ৰায় 12 বাজি। অলপ অনুভৱ কৰক ইয়াৰ পৰিৱেশটো। অলপ এইফালে দেখুৱাই দিয়াচোন। গোটেই মৰিখালি, চৌদিশে মাথো মৰিখালি। কেমেৰা মই লৈ আছোঁ, ওচৰৰ পৰা আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ, এয়া ৰাস্তাৰ অৱস্থা চাওক। আজি আহি আছোঁ আমি বৰপথাৰ, কমাৰগাঁও বৰপথাৰ কবৰস্থানলৈ। ইয়াৰে স্থানীয় যুৱক দুজনমানে কৈছিলে যে সেই কবৰস্থানখনত একচুৱেলি কবৰস্থান নহয়, শ্মশানশালী। সেই শ্মশানশালীখনত যথেষ্ট সিহঁতে যেতিয়া অহা যোৱা কৰে, ৰাতি কাৰোবাৰ কান্দোনৰ শব্দ শুনা পায়, কিবা পায়। গতিকে আহি আছোঁ, কেইটা বজাত পাওঁগৈ ঠিক নাই। গাঁৱৰ মানুহ মোটামুটি শুবলৈ আৰম্ভ কৰিছে আৰু যি দুজন ল'ৰাই মাতি আনিছে সিহঁত দুজন আগত গুচি গ'ল। আমি আহি এখন গাঁৱৰ মাজত আছোঁহি, মেইন ৰাস্তাৰ পৰা সোমাই আহিছোঁ। দেখা যাওক কি পাওঁ কি নাপাওঁ নাজানো। তাৰে স্থানীয় যুৱককেইজনৰ লগত যোগাযোগ কৰা হৈছে VDP, কাৰণ যথেষ্ট ৰাতি। গতিকে এই ৰাতি যিহেতু কবৰস্থান এখনত সোমোৱাটো বা শ্মশানশালী এখনত সোমোৱাটো ইমান সাধাৰণ কথাও নহয়, কাৰণ গাঁৱৰ পৰিৱেশ, কোনে ক'ত কি কৰিছোঁ তাৰ কোনো ঠিক নাই। তো সেইবিলাক কথা আহি পৰে। গতিকে স্থানীয় যুৱকসকল তাৰো VDP পাৰ্টিৰ আছে, আৰু এতিয়া আমাৰ লগত যি দুজন ইয়াৰ স্থানীয় যুৱক আছে তেওঁলোককো লৈ লৈছোঁ। তেওঁলোকে ৰাস্তা দেখুৱাই গৈ আছে আমাক। এই আগত গৈ আছে, চাওক কেনেকুৱা ৰাস্তা, বাঁহতলীয়া ৰাস্তা, একদম মানে সঁচাকৈ দেই। যথেষ্ট কষ্ট হয়, কষ্ট কৰিবলগীয়া হয় এটা ভিডিঅ' বনাবলৈ যাওঁতে, আৰু বিশেষকৈ পেৰানৰ্মেল ভিডিঅ' বনাবলৈ যাওঁতে। কাৰণ পেৰানৰ্মেল এক্টিভিটিছবিলাক সদায় ৰাতি আৰম্ভ হয়। নিশা 12 বজাত এনেধৰণে এনেকুৱা ৰাস্তাত ঘূৰি ফুৰিছোঁ। বিলিভ নকৰিব আপোনালোকে কিমান কষ্ট কৰোঁ এটা ভিডিঅ' বনাবৰ কাৰণে। যেতিয়া আপোনালোকে ছাপোৰ্ট কৰে ভাল লাগে আৰু উৎসাহ পাওঁ। ৰাস্তাটো দেখুৱাই আছোঁ, চাওক কেনেকুৱা, কিমান জয়াল, আৰু ক'ত ক'ত কেনেকৈ ঘূৰি আছোঁ। আগে আগে ল'ৰাকেইজন গৈ আছে। গাঁৱৰ পৰিৱেশ, বাঁহতলীয়া ৰাস্তা, নাইট ৰাইড, আন এটা ঘোষ হাণ্টিং নাইট ৰাইড।
এখন শ্মশান খালী। চ' গাইজ এতিয়া শ্মশান খালীখনলৈ নামি আহিছোঁ। শ্মশান খালী এইবিলাক কবৰ মৰি খালী, গোটেই মৰি খালী চাওক। এইবিলাক মৰি খালী। এতিয়া নিশা প্ৰায় 1 বাজিছে। কৰি দিয়া কৰি যথেষ্ট কৰি আছে, দিনীয়া তিনীয়া নাটক কৰি একদম দূৰ দূৰলৈকে যিমান আপোনালোকে লাইট দেখিছে এইবিলাক কচু গছ গজি আছে, একদম তালৈকে এইবিলাক গোটেই মৰি খায়। এই নিশা প্ৰায় 12-20-25 মান হৈছে। আৰু কেমেৰাটো নিজে নিজে কি হৈছে, জুম হৈ গৈছে। অলপ লাইট কমাই লৈ অলপ বেকলৈ যাম আমি। লাইটটো কম কৰি পেলাই অলপ সময় অপেক্ষা কৰিম, চাওঁ কিবা পাওঁ নেকি। যদি কিবা অনুভৱ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে কেমেৰা ষ্টেণ্ড কৰিম। এইটো দেখিছেনে, এইটো কিবা এটা দেখিছেনে, এইটো চক 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 চক। দেখা পাইছেনে, এই মৰি খালীটোৰ মাজত এই ইয়াতে এইজনী মুভমেণ্ট এটা, কেমেৰা আউট অফ ফ'কাছ হৈ গৈছে চক নিজে নিজে দূৰত। চাউণ্ডটো শুনিছে আপোনালোকে, চাউণ্ডটো শুনা পাইছেনে, চাউণ্ডটো শুনিছে, আন্দোলনৰ চাউণ্ডটো শুনক। চ' আৰু অলপ ভিতৰলৈ যাম আমি, ভিতৰলৈ সোমাই যাম। ৰ'ব, ভিতৰত কি আছে সেয়া চাওঁগৈ। লাইটটো অলপ কমাই দিওঁ, তেতিয়াহে ধৰা পৰিব কিছুমান বস্তু। বেছি পোহৰত আচলতে এইবিলাক বস্তু নোলায় বা আহিবলৈ অলপ দিগদাৰ পায়। এয়া আমি আৰু ভিতৰলৈ সোমাই আহিছোঁ। এই দূৰত এটা লাইট জ্বলি আছে, লাইটটো দূৰলৈকে চাওঁ। ভিতৰৰ ফালে যথেষ্ট ডাঙৰ, কিন্তু এইবিলাক যিমান দেখিছে এইবিলাক চব মৰি খালী। এইবিলাক দেখিছেনে, কলহ চলহ এইবিলাক চব মৰি খালী। মৰি খালীৰ মাজত এইবিলাক চব মৰি খালী। কিমান ভিতৰলৈ যাব লাগিব। এই দূৰত এটা ঘৰ, আৰু এটা ঘৰ দেখা পাইছোঁ। দুটা ঘৰ আছে য'ত আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চব মৰি খালী। বাকী এইবিলাক বহুত পুৰণা হৈ গ'ল, ইয়াতে গছ গছনি গজি সেইটো অৱস্থা নাই।
ইয়াতে মানুহ জিৰণি লয় আৰু ইয়াতে জ্বলায়। এই ৰাতি 12 বজাত এইবিলাক মানুহৰ তেজ ঘি চব লাগি থকা খৰি চৌক, যেনিয়ে দেখিব তেনিয়ে অকল খৰি এঙাৰ খৰি এঙাৰ। এই ৰাতি প্ৰায় 12 বাজি পাৰ হ'ল। তোমাৰ জয়াল চাউণ্ড শুনিছেনে? বহুত ভিতৰলৈ সোমাই আহিলোঁ। আজি প্ৰথম মোৰ যিমানকেইটা পেৰানৰ্মেল ভিডিঅ' তাৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সঁচাকৈ মোৰ নিজৰে গাৰ নোম শিয়ৰি উঠিছে। সেইবিলাক কলহ যেনিয়ে তেনিয়ে মৰি খালি, য'তে ভৰি দিছোঁ ত'তেই মৰি খালি, এইবিলাক চব মৰি খালি। এইবিলাক চব, এইবিলাক বাচন বৰ্তন হেৰি কৰা চব মৰি খালি, এইবিলাক মৰি খালি। কিমান বিকট চাউণ্ড। আৰু আপোনালোকে ভাবিব পাৰে বহুত দূৰত আছোঁ বুলি। এয়া চাওক, য'ত জ্বলাই বাহিৰৰখিনিতো দেখুৱালোঁ আপোনালোকক, ৰাস্তাৰ কাণৰখিনি। কুকুৰৰ ভুকভুকনি শুনিছেনে? ইয়াত এটা লাইট দি থৈছে। ইয়াৰে স্থানীয় যুৱক দুজন আছে, তেহঁতৰ মই অকণমান ভাষ্যটো ল'বলৈ চেষ্টা কৰিম। কি শুনে সিহঁতে, কি দেখিছিলে আচলতে, কি দেখে আহিলে এইফালেদি। কাৰণ ইয়াৰে ল'ৰা সদায় ঘূৰি ফুৰে। এই তাত এই ঘৰটোৰ খুটা হ'ব, হয়, অথনি দেখুওৱা ঘৰটোৰ খুটা হয়। তাৰপৰা ইতিমধ্যে ওলাই আহিলোঁ। কিমান দূৰত আমি বাইক ৰাখি সোমাই গৈছিলোঁ চাব। ইতিমধ্যে মই শ্মশানশালীতেই আছোঁ। শ্মশানশালীৰ পৰা ওলাই আহিলোঁ। তেওঁলোকে আচলতে ইয়াতে কি দেখিছিলে, কি পাইছিলে, মই আজি যিটো পালোঁ সেই বস্তু তেওঁলোকেও পায় নেকি? কান্দোন শুনা পোৱা যায়, সেয়া নিজ কাণে শুনা পাইছোঁ। আৰু বগা যিটো মাইকী মানুহ এজনীৰ কথা ক'লে, সেইটো কিন্তু দেখা পোৱা নগ'ল। বাকী কেমেৰাত যদি আপোনালোকে দেখা পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বাকী মই তেওঁলোক দুজনক সুধিবলৈ চেষ্টা কৰোঁ, প্ৰকৃততে একচুৱেলি তেওঁলোকে কি লগ পায়, ইয়াতে কি দেখে। ভাইটি, তোমালোকে মোক জনালা যে ইয়াত এনেকুৱা পায়, গতিকে তোমালোকে আগতে কি পোৱা, আচলতে কি হয়? দাদা, আপোনাক যিটো ইনফৰমেশ্যন আমি দিলোঁ, হয়, সেইটো ইনফৰমেশ্যনৰ মতে আপোনাক ক'ব বিচাৰিছোঁ মই। আমি যেতিয়া আমাৰ যাওঁ, ইয়াৰ পৰা মেক্সিমাম 1 কিলোমিটাৰ ভিতৰত সোমাই যাব লাগে। ইয়াৰ পৰা আমি যেতিয়া ৰাতি আমি আহোঁ, মানে এইফালে আমি যেতিয়া এটিউডত আমি যেতিয়া যাওঁ, তেতিয়া আপোনাৰ চুলি দীঘল মানুহ পাওঁ, কেতিয়াবা আপোনাৰ মানে কি আৰু নাঙঠ প্ৰকৃতিৰ মানুহ পাওঁ, কোনো বিভিন্ন ধৰণৰ আমি ইয়াত মানে মানুহ দেখা পাওঁ। এই কান্দোনটো সদায় থাকে নেকি? কান্দোনটো থাকে। আকৌ আপোনাৰ মেকুৰী মাত শুনা পাওঁ, কুকুৰৰ মাত শুনা পাওঁ। মানে কুকুৰ মেকুৰী বাৰু এতিয়াও শুনা পাইছোঁ, সেইটো এটা জীৱ জন্তুৰ স্বাভাৱিক কথা এটা। কিন্তু কাৰোবাক আজিলৈকে অনিষ্ট কৰিছে নেকি কিবা? অনিষ্ট মানে কি, আমাৰ মানে তেনেকৈতো অনিষ্ট কৰা নাই, কোনোবাই অকণমান হাৰ্ট ফেইল হৈছে বা ঘৰত গৈ ভয় খাইছে, তেনেকুৱাহে হৈছে। তাৰ বাদেতো ইয়াত তেনেকুৱা দুৰ্ঘটনা বা তেনেকুৱা দুৰ্ঘটনা মানে আপোনাৰ ইয়াত যেতিয়া যোৱা হয়, আমাৰ এদিন ইয়াত মোৰ লগৰ এজন গৈছিলে। লগৰজনৰ বাইকখনৰ আগত এজনী চুলি দীঘল বগা কাপোৰ পৰিধান কৰি থকা, বাইকখন নহয় আপোনাৰ, বাইকখনৰ কথা কৈছোঁ আপোনাক মই, বাইক নহয় গাড়ীখনৰ আগত চুলি দীঘল মহিলা এগৰাকী আগত মানে আগভেটি দি আনে শুই দিছিলে। সি মানুহ বুলি ভাবি সি উঠাব যাওঁতে সেই মহিলাগৰাকীয়ে তাক বহুত অনিষ্ট কৰিছিলে। ইমান অনিষ্ট নহয়, বিভিন্ন কিছুমান হেৰি কৰিছিলে। চ' গাইজ, আপোনালোকে শুনিলে ইয়াতে কি হয় কি নহয়। মই নকওঁ যে ইয়াতে নিগেটিভ এনাৰ্জি আছে, নিগেটিভ এনাৰ্জি থাকে, কিন্তু তথাপিতো সদায় নিজে সুৰক্ষিত হৈ থকাটো ভাল। পজিটিভ এনাৰ্জি য'ত আছে, নিগেটিভ এনাৰ্জি তাত থাকিবই। গতিকে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুৰক্ষিত থাকক। সদায় এটা কথা মনত ৰাখিব, যিকোনো কথা আপোনালোকে বিশ্বাস কৰিব, কিন্তু অন্ধবিশ্বাসৰ প্ৰতি হানি হ'ব।
এই বঙলা এই ৰবি ধৰা ঘৰত আহিছিলে বৰ কথা নহয় এই ৰবি ধৰা ঘৰত ভিডিঅ' বনাই তাতে অকণমান ৰৈ পেলাই মানে কিবা হেৰি কৰি আছে